হেল্ল' ফ্ৰেণ্ডছ, আছাম টিউটৰিয়েল ফেক্সৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই আইমি বৰুৱাৰ এটা বিশেষ ভিডিঅ'। আইমি বৰুৱাই এটা দৃশ্যগ্ৰহণৰ বাবে মিৰ্জালৈ গৈছিল আৰু মিৰ্জাত তেওঁৰ অনুৰাগীসকলক লগ পাই আইমি বৰুৱাই কিয় এনেকৈ ক'লে এই ভিডিঅ'টোৰ জৰিয়তে চাওঁ আহকচোন আমি। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চালে নিশ্চয় আপোনালোকে সকলো কথা বুজি পাব। স্কুল কিমান দিনৰ পিছত বহিছে? যোৱা 2 বছৰটো এনেই গ'ল আৰু ন? ভালকৈ পঢ়িছিলা ঘৰত? অনলাইন ক্লাছ ঠিক আছে, ভালকৈ পঢ়িবা। 2 বছৰ বহি এনেই ন? কেইদিনমানৰ পিছত মেট্ৰিক আহিবই আৰু। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ'বোৰ ন'টিফিকেশ্যন আপোনালোকে সকলোকৈ আগতে পায়। ধন্যবাদ।